ready, baby? Yeah, baby. Okay, now close your eyes. Wait. क्या सच में तुम? Yeah, baby. Are you serious? Oh my God! I can't believe it. Please close your eyes. Okay, baby. Now I am closing my eyes. Can I open my eyes, baby? No, wait. मैं अभी कपड़े उतार रही हूँ. Now slowly open your eyes. Okay. I am counting now. 1, 2, 3. Wow! Oh my God! You are so beautiful, baby. Really? I love you, baby. तुम भी अपने कपड़े उतारो ना, please. Okay. Hello. Morning. Good morning. अभी तक सो रहे हो क्या? आज संडे है ना, क्लास भी नहीं है, सो तुम व्हाट्सएप खोलो ना, कुछ भेजा है मैंने. ठीक है, देख लूंगा. ओके बाय. फोन करना देखने के बाद. ठीक है, फोन करूंगा. ओके, बाय. মা. গুড মৰ্ণিং. মৰ্ণিং. কি কৰিছা? এই অফিচলৈ যাবলৈ ওলাইছো. কালি ৰাতি তুমি ফোন কৰিছিলা, কিবা দৰকাৰ আছিলে নেকি বেটা? দৰকাৰ নাই, মানে এনেই কৰিছিলোঁ. দেউতা কেনে আছে? দেউতা ভালে আছে. দেউতাক ফোনটো দিওঁ নেকি? নালাগে দিয়া, তোমালোকৰ নহ'লে অফিচ যাবলৈ দেৰি হ'ব নহয়. ভালকে থাকিবা দেই. ঠিক আছে দিয়া, বাই. বাই বেটা. हेलो. हाय बेबी. वीडियो देखा क्या? ना अभी तक नहीं देखा. रियली? देखकर फोन करूंगा. ओके बाय. ये सब क्या है? तुमने रिकॉर्ड क्यों किया? प्लीज डिलीट इट. आई एम सो सॉरी बेबी. आर यू क्रेजी? डिलीट नहीं किया तो नेक्स्ट टाइम मुझे फोन मत करना, ठीक है? अगर तुम्हें बुरा लगा तो मैं वीडियो डिलीट कर दूंगी, लेकिन मुझे कुछ चाहिए. क्या चाहिए तुमको? मुझे गलत मत समझना प्लीज बेबी. मैं बहुत प्रॉब्लम में हूँ. आई नीड सम मनी.
কি ফালতু বে ধেৎ কি ভুল কৰিলোঁ মই যাকে তাকে বিশ্বাস কৰোঁ কিয় বাৰু অচিনাকি এজনী ছোৱালীক মই ন নেক্সট টাইম এনেকুৱা ভুল মই নকৰোঁ ঐ অংকুৰ ক'ত যাৱ ৰ ক'ত যাৱ কিমাননো ৰুমত সোমাই থাকিবি মই বোলো অলপ এনেই ওলাই যাওঁ অ' হয় নেকি তইতো ঘৰতে সোমাই পঢ়া শুনা কৰ আমাৰ লগত ওলাই আহিলে তোৰ সময় নষ্টহে হ'ব কি ফটোৱা কৰোঁ ওলাই আহিলেচোন তহঁতক লগেই নাপাওঁ সেইকাৰণে তোৰ ৰুমতে সোমাই থাকোঁ আৰে ধেমালি কৰিছোঁ আজিকালি নিশাৰ খবৰ ক না তোৰ বোলে ক্ৰাছ আছিল তাই ধেৎ নাই এনেই আৰু হ'ব মিছা ক'ব নালাগে আমি জানো নহয় কিন্তু আজিকালি কি হৈছে অনবৰতে এগালমান টেনশ্যন লৈ থাক যে নে তই আকৌ ফাল্টু ছোৱালীৰ লগত ফচা নাইতো নাই তহঁতি আকৌ এইবোৰ কি কৈছ তেনেকুৱা একো নাই এই হ'ব আমি জানো নিচাৰ বাদে তই বেলেগ কথা নাভাব আৰু এটা কথা নহয় নিচা আজিকালি ছিংগুল নহয় তই জানো নাই মই আকৌ কি কৰিব লাগে হ'ব দে তহঁতি ৰ মই যাওঁ এই ক'ত যাওঁ ৰ এইফালে চা আৰে তোৰ কি লাগবে নাম লওঁতে ওলাইছে আজি তোক তাইৰ নাম্বাৰটো লৈ দিম ৰ হাই গাইজ কি কৰিছা এই তোমাৰ কথাকে পাতি আছিলোঁ আমি অংকুৰে কিবা কয় পাতা তাৰ লগত ধেৎ মই আকৌ কি কথা ক'ম তোমাৰ নাম্বাৰটো অংকুৰে বিচাৰিছিল মই ক'লো তই তাইক নিজেই বিচাৰি ল'বি মোৰ নাম্বাৰটো তোমাক কিয় লাগে অঁ ক এতিয়া তাইৰ নাম্বাৰটো কেলৈ লাগে ক এতিয়া ক আৰে তহঁতি মোক কেলৈ ফচাইছ সেইকাৰণে নাহোঁ তহঁতৰ ওচৰলৈ হ'ব দে মই এতিয়া যাওঁ এই ৰ মই কৈছোঁ ই মানে দুদিনমান ক্লাছ মিছ কৰিছিলে আমি ক'লোঁ তাইৰ পৰা তই নোটখিনি লৈ ল'বি আমিতো গাধয়ে সেইবাবে তোমাৰ নাম্বাৰটো বিচাৰিছিলে অ' হয় নেকি এইটো লোৱা বাই গাইজ বাই অংকুৰ এই কি চাই আছ নাম্বাৰ পাই গলি আজিৰ পৰা লাগি যা ধেৎ তহঁতি মানুহ মাৰিবি দেই হ'ব তই চান্স এটা উলিয়াই মনৰ কথা কৈ দিবি তাইক হ'ব তহঁতি এতিয়া ৰ মই যাওঁ ঠিক আছে যা লাগিবি আৰু পুৰা বাই বাই আবে ইমান ধুনীয়া বে ধেৎ তেৰিকা ইমান দিন এনেই নষ্ট কৰিলোঁ আজি নাম্বাৰ পাই গ'লোঁ ইহঁতবোৰক মই এনেই বেয়া বুলি ভাবোঁ আগতেই সিহঁতৰ হেল্প নোহাতেন আজি তাই মোৰ জিএফে হ'ল হয় একো নাই আজি নাম্বাৰ পাইছোঁ আজি এতিয়া হাই বুলি মেছেজ এটা দি দিম বেয়া হ'ব নেকি বাৰু বাদ দে যি হ'ব হাই বুলি মেছেজ এটা দি দিম হে ভগৱান দেখিছা আৰু তুমিয়ে চাবা আৰু তাইক প্ৰথম লগ পাওঁতে কিন্তু ভবাই নাছিলোঁ তাই যে মোৰ বুকুত খোপনি পুতিব বুলি তাইক ফাৰ্ষ্ট দেখিছিলোঁ যেতিয়া তাইক কি পিন্ধি আছিলে বাৰু নাই পাহৰা বগা ৰঙৰ ফুটুকীয়া ফ্ৰক এটা পিন্ধি আহিছিল মাকৰ লগত আহিছিল এডমিশ্যনৰ কাৰণে
মই অকলে গৈছিলোঁ মাহঁত নগ'ল ভালেই হ'ল নাম লওঁতেই ফোন কৰিছে হেল্ল' মা হেল্ল' কি কৰিছা এনে আছো তুমি মই পঢ়ি আছিলোঁ আৰু ৰ'বা তুমি যে দিনত হ'লে ফোন নকৰা এই ৰাতি হ'লেনো মোক ইমান কিয় ফোন কৰি থাকা মই এতিয়া পঢ়ি আছোঁ হা পিছত পাতিম হ'ব দিয়া বাই দিনত হ'লে মনত নপৰে ৰাতি যেতিয়াই মই নিশাৰ লগত কথা পাতিবলৈ হয় তেতিয়াই ফোন কৰিব কি যে নিজে নিজে কথা পাতি থাকোঁ নহয় অঁ নিশাক মেছেজ দিছিলোঁ নহয় চিনেই কৰা নাই এতিয়া শুলে চাগে আমনি নকৰোঁ কাইলৈ যদি মেছেজৰ ৰিপ্লাই নিদিয়ে কলেজে যাম বাপেকে গুড নাইট গুড মৰ্ণিং নিশাই মেছেজ চালেনে বাৰু ডাটা অনেই কৰা নাই চাগে যাওঁ আজি কলেজতে লগ কৰি ল'ম সেইটোৱে ভাল হ'ব হেল্ল' हाय बाबू व्हाट्सएप हु इज दिस आई एम योर बेबी तुम मुझे इतनी जल्दी भूल गए क्या हो गया तुम्हें तुमने मुझे फोन क्यों किया क्या क्या सही है तुमको बोला था ना 2 लाख रुपीस दो मैं डिस्टर्ब नहीं करूंगी नहीं तो मैं तुम्हें बर्बाद कर दूंगी वाओ ये निशा कौन है उसे पता है हमारे बारे में मैं उसको वीडियो दे दूं क्या प्लीज ऐसा मत करो क्या चाहिए तुमको क्यों कर रही हो ये सब रोते नहीं मेरे बाबू अगर पैसे नहीं दोगे आई डिस्ट्रॉय यू डोंट फॉरगेट इट बाय যদি মা দেউতাহঁতে ভিডিঅ'টো দেখে কি হ'ব বাৰু কি যে ভুল কৰিলো ইমান পইচা ক'ত পাম মই মা দেউতাক মই কেনেকৈ খুজিম কিন্তু খুজিম কি বুলি কি কৰিম এতিয়া কাক কম কাক বুজাম কোনে হেল্প কৰিব মোক আৰু নিশাই যদি ভিডিঅ'টো পায় ন হে প্ৰভু কি কৰোঁ মই কিবা এটা কৰা আৰে তাইৰ লগত জাষ্ট ষ্টাৰ্ট হৈছিলহে চব শেষ হৈ যাব এতিয়া আকৌ অকলশৰীয়া হৈ যাম মই হে ভগৱান লাগিলে মোকেই মাৰি পেলোৱা কিন্তু আকৌ এবাৰ মোক অকলশৰীয়া নকৰিবা প্লিজ আৰু নোৱাৰো মই হাই অ' নিশা কি কৰিছা এনেই বহি আছো অ' নেক্সট ক্লাছটো কৰিব মন যোৱা নাই কিয় বহুত কামৰ পাওঁ বে ক্লাছটো কৰি বাৰু আজি অংকৰ অহা নাই নেকি তাক মই নোটছ দিব লাগিছিলে অঁ সেইটো কথা আজি সি হোৱাটছএপত কথা পাতিব চান্স পাম বুলিয়ে নাহিল চাগে কিয় সি আজি হ'লহেঁতেন মোৰ লগত ডাইৰেক্ট কথা পাতিব পাৰিলহেঁতেন ন অঁ ই এইটো ভাবিয়ে নাথাকে তাকে
ই অলপ বেলেগ ধৰণৰ। এই বুজিয়ে নাপাওঁ দেই তাৰ মনৰ কথা। কিন্তু নিশা সি তোমাক বহুত লাইক কৰে। হয় নেকি? ঠিক আছে দিয়া, তোমালোক বহা, মোৰ ক্লাছত টাইম হৈছে, যাওঁ দিয়া। বাই বাই। ঠিক আছে বাই। বাই। ঐ তহঁতি ৰ, আমি যাওঁ। ঠিক আছে যা। ঐ অংকুৰক ফোন এটা লগাইছো। লগা লগা। হেল্ল' অংকুৰ, কি হৈছে তোৰ? খবৰ ক। ভালেই, তোৰ ক? আছো দে, তোৰ লিখীয়া নহয়। কি হ'ল আজি কলেজ নাহিলি যে? এনে নগ'লো, মনটো অলপ ভাল নহয় অ'। তই এতিয়া মন বেয়া কৰি থাকিব নালাগে, তোৰ ৰাস্তা একদম ক্লিয়াৰ কৰি দিছো। আৰু কি জান নাই, নিচাই তোৰ কথা সুধি সুধি আমাৰ মাথা গৰম কৰি দিছে। অঁ হয় নেকি? আৰে শুনচোন, অলপ মানে প্ৰব্লেম এটা হৈ আছিল, হেল্প এটা কৰিব পাৰিবি নেকি? আমি গম পাইছো দে, তই তাইৰ লগত কথা পাতিবলৈ ভয় কৰিছ। তাইৰ লগত তই কেনেকৈ আগবাঢ় সেইটো কথা তই আইডিয়া পোৱা নাই। তই একো চিন্তা কৰিব নালাগে, আমি তোক অলপোৱে হেল্প নকৰোঁ। বহুত কৰিলোঁ, নাম্বাৰ পৰ্যন্তলৈকে খুজি দিলোঁ। এতিয়া তাইক তই কেনেকৈ পতাই ল। হ'ব দে, এতিয়া তই পাৰ্টি এৰেঞ্জ কৰ, আমি চব পাৰ্টি খাবলৈকে যাম আৰু। হ'ব দে। আৰে শুন না শুন। বেটাই আমাক পাৰ্টি নিদিলে হ'ব নি? সুধাইম, আমিতো পাৰ্টি খাবই লাগিব, জান নে? তই কি ক? খাবই লাগিব। ঠিক আছে হ'ব দে। কাক ক'ম এতিয়া? কেনেকৈ ক'ম? নিশা তাইক। অঁ নিশা, অংকুৰ কোৱা। আজি সন্ধিয়াকৈ লগ কৰিব পাৰিবা নেকি? অঁ কিবা প্ৰব্লেম হ'ল নেকি? নাই নাই, এনেই তোমাৰ লগত কিবা কথা এটা আছিলে মানে। অঁ ঠিক আছে দিয়া। ঠিক আছে, হ'ব দিয়া। হাই। অঁ আহিলা? দেৰি হ'ল নেকি? নাই একো নাই, বহা। দাদা পানীটো ল'ব। আজি তুমি কলেজ গৈছিলা? মই গ'লো, তুমি কিয় নগ'লা? নাই মানে অলপ প্ৰব্লেম হৈ আছে। কিবা কৈছিলা তুমি? অঁ নাই নাই একো নাই, মানে মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ, খালি কেনেকৈ কওঁ বুজি পোৱা নাই। প্লিজ তুমি মোক ভুল নুবুজিবা। হ'ব মই বেয়া নাপাওঁ, কোৱা। নাই তুমি যদি মোক নুবুজা। মই বুজি পাইছোঁ তুমি কি ক'ব বিচাৰিছা। একো নাই দিয়া, মই বেয়া নাপাওঁ নহয়। মানে নিশা মই নিশা তুমি বহাচোন, মই তোমাক কাইলৈ লগ কৰিছোঁ। অংকুৰ অংকুৰ, কি হ'ল বাৰু ইয়াৰ? प्लीज तुम मुझे बार बार फोन करना बंद करोगी क्या? अरे तुम्हें बोला ना मेरे पास इतना पैसा नहीं है। प्लीज बेबी, मैं तुम्हें बहुत होप लेकर फोन कर रही हूँ। प्लीज डोंट ब्रेक माय होप। अगर आज पैसे नहीं मिले तो तू गया तो वायरल हो जाएगा। तेरे माँ बाप शर्म से निकल नहीं पाएंगे। तेरी निशा जो तुझे लाइक करने लगी है वो भी तुझे हिट करने लगेगी। अरे यार तुझे जो उखाड़ने है उखाड़ ले, आई डोंट केयर। Have you lost your mind?
तेरे बाप को भेजूं? भेजूं? नो 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 वेट, मैं कुछ करता हूँ, थोड़ा टाइम दो मुझे, लेकिन मेरे पास इतना पैसा नहीं है, थोड़ा कम करो ना. Okay, 1 lakh final. You have 2 hours now. Do it fast. হেল্ল' মা, বেটা কোৱা কি কৰিছা? আমি শুই আছো তুমি নাই, মই এনেই আছিলো. তোমালোকলে বৰকে মনত পৰিছে অ' মা, আহা না ইয়ালৈ. শুন তোমালৈও আমাৰ বহুত মনত পৰে, কিন্তু তুমি জানাই আমি কিমান বিজি. এই সপ্তাহত আমি যাব নোৱাৰিম তোমাৰ ওচৰলৈ. ঠিক আছে মা, নালাগে আহিব, কিন্তু মা মোক অলপ পইচাৰ প্ৰয়োজন হৈছিলে. তোমাক কিমান লাগিছিলেনো? ভাড়াঘৰৰ মালিককতো এডভান্সকে পইচা দিয়াই আছে নে তুমি কিবা প্ৰব্লেমত পৰিছা? মানে অলপমান দৰকাৰ হৈছিলে, অলপ প্ৰব্লেম হৈ আছিল. প্লিজ তুমি ভুল নুবুজিবা. অ'কে বেটা, গুগল পে' কৰি তোমালৈ মই এতিয়া 10,000 পঠাই আছো দেই, হ'ব? ঠিক আছে মা, হ'ব দিয়া. অ'কে বেটা, বাই. पैसे मैनेज हुए? ना, मेरे पास अभी 10K है और वो भी थोड़ी देर बाद माँ मुझे भेजेगी. Okay then, go to hell. मैं वीडियो पहले किसको भेजूं? बोल. अभी बोल. प्लीज लीव मी अलोन. तेरे माँ को भेजूं? बोल. साला लाइफ तो है. আবে জন্ম হৈছো অকলে, মৰিমো অকলে, তাৰ মাজৰ সময়খিনিক লগ কিয় লাগে? যেতিয়া বিচাৰো মা দেউতাক কাষত নাপাওঁ, বন্ধুক কাষত নাপাওঁ, আৰু যাক বেছি ভাল পাওঁ তাইৰ লগত টাইম স্পেণ্ড কৰিব নোৱাৰো. নালাগে, এনেকুৱা লাইফ মোক নালাগে, কাকো নালাগে. মই অকলে হেপি, অকলে ঠিক আছো মই. অ'কে, মই কিবা এটা সঠিক সিদ্ধান্ত ল'বই লাগিব. বহুত ভাগৰ লাগিছে আৰু নোৱাৰো মই. কি হ'ল বাৰু তাৰ? মেছেজটাকে কৈ চাওঁ. অংকুৰ, তুমি কিয় গুচি আহিলা? মোক কিবা বেয়া পালা নেকি? তুমি যদি কিবা ক'ব বিচাৰিছা খোলা খুলিকৈ ক'ব পাৰা আৰু বিশ্বাস কৰিব পাৰা. ঐ, আজি নিশা আৰু অংকুৰ লগ হৈছিল, কিবা আগবাঢ়িল নে নাই? সি আমাক হেল্পো বিচাৰিছিল, ফোন এটা কৰচোন তাক. তাৰ ফোনটো অফ আছে, মই ভইচ মেছেজ এটা দিওঁ. ঐ, তই ক'ত আছ? ফোনটো অফ আছে যে? আৰু তোৰ নিচাৰ লগত কিবা আগবঢ়াৰ কথা আছিলে নহয়, আগবাঢ়িলে নাই? তোৰ কিবা প্ৰব্লেম হৈছে যদি ক, আমি আছোঁ নহয়. হ'ব দে, ই অলপ হ'লেওতো হাক পাব ন.
মই কিবা এটা সঠিক সিদ্ধান্ত ল'বই লাগিব Ah